নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিসকল ক্যান্ডিডেটে এসএসসি কাৰণে এপ্লাই কৰিছিলে তো তেওঁলোকৰ কাৰণে ভাল খবৰ ফাইনালি তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ইস্যু হৈছে সো এসএসসি কাৰণে যেহেতু 45284 কনষ্টেবল জিডি পোষ্টৰ কাৰণে আবেদন প্ৰক্ৰিয়া হৈছিল আৰু সেই যিসকল লোকে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে এডমিট কাৰ্ডসমূহ আহি গৈছে অলৰেডি ইয়াতে দিয়া আছে 29 ডিসেম্বৰত এডমিট কাৰ্ডসমূহ ইস্যু হৈছে তো তেওঁলোকে নিৰ্দিষ্ট ৱেবছাইটত গৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে দিয়া আছে নেম অফ দা পোষ্ট কনষ্টেবল জেনাৰেল ডিউটি নাম্বাৰ অফ পোষ্ট দিয়া আছে আপোনাৰ 45284 পোষ্ট আৰু মেলৰ কাৰণে আছে 40274 পোষ্ট ফিমেলৰ কাৰণে 4835 পোষ্ট আৰু এনসিবিৰ কাৰণে আছে 175 পোষ্ট আৰু ইয়াতে নেম অফ ডিপাৰ্টমেন্ট কেটা দিয়া আছে কি ডিপাৰ্টমেন্টৰ কাৰণে হ'ব সিএ পিএফএস এনসিবি এসএসএফ আসাম ৰাইফলছ এইকেটাৰ কাৰণে হ'ব আৰু অৰ্গানাইজেশ্যন কোনে কৰিছে তো গমে পাইছে আৰু এসএসসি ষ্টাফ সিলেকশন কমিশন ইণ্ডিয়া আৰু আপোনালোকৰ এক্সামটো কম্পিউটাৰ বেসড হ'ব আৰু এক্সামৰ ডেট দিয়া আছে 10 জানুৱাৰীৰ পৰা 14 জানুৱাৰীলৈকে হ'ব একেটা দিন হ'ব আপোনালোকৰ আৰু এডমিট কাৰ্ডত দিয়া আপোনালোকৰ কোড এক্সাম হ'ব কোনটো চেণ্টাৰত হ'ব ডিটেইলছ দিয়া থাকিব আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'লে ডিটেইলছ গম পাব কালি প্ৰকাশ পাইছে আপোনালোকৰ সেই এডমিট কাৰ্ডসমূহ আৰু এক্সামিনেশ্যন চেণ্টাৰ ক'ত হ'ব দিয়া আছে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ কোহিমা শিলং ইম্ফল চুৰাচান্দপুৰ উখৰাল আগৰতলা আইজল এইকেটা চেণ্টাৰতে হ'ব আপোনালোকৰ এক্সামসমূহ আৰু আপোনালোকে আসাম কেৰিয়াৰত গ'লে হ'ব মই এটা আসাম কেৰিয়াৰতে দেখাই আছো আপোনালোকক আসাম কেৰিয়াৰ সাৰ্চ কৰি তাৰ ওপৰতে আপোনালোকৰ এসএসসি এডমিট কাৰ্ড বুলি ওলাবই তাতে গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব ইয়াতে মই প্ৰক্ৰিয়াটো এবাৰ দেখাই দিছো ইয়াতে দিয়া আছে এসএসসিত গৈ আপোনালোকে চালে ইয়াতে তলত দিয়া আছে এসএসসি এডমিট কাৰ্ড লিংক দিয়া আছে ইয়াতে আপোনালোকে ক্লিক কৰিলে এই পেজটো আহি যাব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন যেটো আইডি আছিল হেতু দি আৰু ডেট অফ বাৰ্থটো দি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ইন কেস আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন আইডিটো আপোনালোকৰ পাহৰি গৈছে বা হেৰাই গৈছে তেতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ৰোল নাম্বাৰটো এন্টাৰ কৰিব আৰু ডেট অফ বাৰ্থটো এন্টাৰ কৰিলে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব আপোনালোকৰ আৰু ইয়াতে তলত এটা পইণ্ট দিয়া আছে To know your registration ID, please enter candidate's full name and date of birth and then enter your registration and date of birth to get admit card. So, আপোনালোকৰ যদি registration ID টো by chance হেৰাইছে তেতিয়া আপোনালোকে কি কৰিব ক্যান্ডিডেটৰ ফুল নেম আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব আৰু ডেট অফ বাৰ্থ বহাব লাগিব আৰু সেইকেটা এন্টাৰ কৰাৰ পিছত আপোনালোকৰ সেই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ইয়াতে দিয়া আছে একেটা ক্যান্ডিডেটৰ ফুল নেম ডেট অফ বাৰ্থ একেটা যেতিয়া দিব তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন আইডিটো পাই যাব আৰু সেই ৰেজিষ্ট্ৰেচন আইডিটো এন্টাৰ কৰিলে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব সো ভিডিঅটো ইমানেই আছিল আই হোপ এই ভিডিঅটো আপোনালোকক অলপ হলেও হেল্প কৰিব পাৰিব সো ভিডিঅটো ইমানতে সামৰিছো